কাৰ্যসূচীৰ মঞ্চত কিয় কণ্ঠৰুদ্ধ হৈছিল জুবিনৰ তেন্তে চাওক এই দৃশ্য তেৰগাঁৱৰ অতি দৰিদ্ৰ ঘৰৰ মামণি বৰদলৈ নামৰ এই 14 বছৰীয়া কিশোৰীগৰাকী জুবিনৰ তুলনীয়া ভণ্টি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত এই কিশোৰীগৰাকী সেই সময়ত ভৰ্তি হৈ আছিল যোৰহাটৰ এখন আগশাৰীৰ নাৰ্ছিং হোমৰ ICU আৰু জুবিনৰ তুলনীয়া ভগ্নীৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতিৰ খবৰ পাই মঞ্চতে চকুলো টুকিছিল জুবিনে আৰু সেইবাবে গীত গাব নোৱাৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল জুবিনে মোৰ এজনী ভণ্টি মৰি আছে I'm singing for you অলপ ডিস্টার্ব হৈ আছে আজি ডিস্টার্ব হৈ থাকিলে হাৰিব নালাগে I'm talking something somebody is dying there and I'm singing here that's my life কিন্তু পৰিতাপৰ কথা এই যে সোমবাৰে যোৰহাটৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ অনাৰ সময়তে মৃত্যুমুখত পৰে জুবিন গাৰ্গৰ এইগৰাকী তুলনীয়া ভগ্নী এফালে মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰাৰ বাবে হতাশ হাজাৰ হাজাৰ অনুৰাগী আৰু আনফালে জীৱনৰ যুঁজত হাৰি যোৱা এগৰাকী কিশোৰীৰ মৃত্যুৰ বতৰা হয়তো এই ঘটনাৰ বাবেও জুবিনৰ গীত উপভোগ কৰিব নোৱাৰা হাজাৰ হাজাৰ অনুৰাগীও ক্ষমা কৰি দিব শিল্পীগৰাকীক Press the bell icon on the YouTube app and never miss another update.